বোলো কুসুম কৈলাশক চাব আহিছোঁ তো এতিয়া ৰাতি 1টা বাজিছে ঘৰৰ পৰা শুই উঠি আহি এতিয়া জাষ্ট কুসুম কৈলাশক চাব আহিছোঁ তো আপোনালোকে উপভোগ কৰক মিলি কুসুম কৈলাশক এতিয়া আহি পাইছোহি জাষ্ট এতিয়া শৰাইখনতে ল'ব আমি সকলোৱে নাচিম নৱনিৰ্বাচিত যুৱতী সম্পাদক ফাঁচীৰে আদৰণি জনাইছে আৰু এখনি এটি স্মাৰকেৰে আগবঢ়াই দিছোঁ তেখেতৰ গীতৰ শৰাই আগবঢ়াই নিবৰ কাৰণে সকলো উঠাই দিছোঁ দেই অঁ চবকে উঠাই দিছে হেল্ল' অঁ হেল্ল' কামনা কৰিছোঁ আৰু ট্ৰাইবৰ প্ৰতিজন সদস্যৰ কাৰণে এবাৰ জোৰকৈ হাত চাপৰি দিয়কচোন আৰু এটা জোৰকৈ হাত চাপৰি দিয়ক সঞ্জীৱ দাৰ কাৰণে সঞ্জীৱ লোক কোঁৱৰৰ কাৰণে এবাৰ জোৰকৈ হাত চাপৰি দিয়ক কাৰণে ঠিক আছে এটা সময়টো বহু বৰ হ'ল এটা গানৰ মাজত
আকৌ আমি আমাৰ মৰমৰ শিল্পী চুকাফাইটো বৰঅসমৰ ভেটি কৰিছিলে আপোনালোকে গম পায় বৰঅসম বুলি মই তাত হেৰি আছোঁ আমি যাবলৈ ওলালো হেল্ল' ফ্ৰেণ্ডছ বৰ্তমান আমি যাব ওলাইছোঁ ইয়াত যাবলৈ ওলাইছোঁ তো এতিয়া এয়া যাবলৈ ওলাইছোঁ কুসুম কৈলাশক আৰু নাচাওঁ নহয় জানো ঠিক আছে কুসুম কৈলাশ চাই আছোঁ বৰ্তমান আৰু নো কি চাম যিমান বৰষুণ ধুনীয়া লাগিছে আপোনালোকেও উপভোগ কৰক হৈ থাকিব পাৰে আৰু হেল্ল' গান গাই থাকোঁ নেকি হেল্ল' ফ্ৰেণ্ডছ তো এক মিনিট ৰৈছোঁ হা আমাৰ